हेलो फ्रेंड्स, आज मैं आपनलोকৰ ওচৰত নতুন এটা ভিডিও লৈ আহিছো ফ'ৰ গ্ৰেডৰ। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰাম্য অঞ্চলত কিমান শতাংশ লোক বাস কৰে? ইয়াৰ এনসাৰটো হ'ব 86%। 2 নম্বৰৰ প্ৰশ্ন, অসমৰ প্ৰথম বাঁহ ঔদ্যোগিক উদ্যান কোনখন জিলাত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব ডিমা হাছাং। 3 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম প্লাইউড উদ্যোগ ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব মাৰ্গেৰিটা। এতিয়া আছে দুটামান মেথছৰ প্ৰশ্ন। 4 নম্বৰ, এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হৈছে, ইয়াত এত আছে 8, বিত আছে 9, চিত আছে 4 আৰু ডিত আছে 2। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 8। 5 নম্বৰৰ প্ৰশ্ন, দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো হ'ল, এ নম্বৰত আছে 98, বিত আছে 99, চিত আছে 90 আৰু ডিত আছে 10। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 99। প্ৰশ্ন নম্বৰ 6, কোন তাৰিখে মিছন বসুন্ধৰা আঁচনিখন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল? ইয়াৰ এনসাৰটো হ'ব 2 অক্টোবৰ 2021 চন। 7 নম্বৰৰ প্ৰশ্ন, অসমৰ দ্বিতীয় বৃহত্তম জনজাতি কোনটো? ইয়াৰ এনসাৰটো হ'ব মিচিং জনজাতি। অসমৰ দ্বিতীয় বৃহত্তম জনজাতিটো হ'ল মিচিং জনজাতি। 8 নম্বৰৰ প্ৰশ্ন, অসমৰ জিডিপি কি? ইয়াৰ এনসাৰটো হ'ব 5.5 লাখ কোটি। 9 নম্বৰৰ প্ৰশ্ন, অসমৰ জিডিপি ক্ৰম কি? ইয়াৰ এনসাৰটো হ'ব 17। 10 নম্বৰৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম বাজেট কোনে প্ৰস্তুত কৰিছিল? ইয়াৰ এনসাৰটো হ'ব বিষ্ণুৰাম মেধি। 11 নম্বৰৰ প্ৰশ্ন, সকলো স্বাভাৱিক সংখ্যা আৰু 0ক একেলগে ডেছ বোলে। ইয়াত বহিব পূৰ্ণ সংখ্যা, অৰ্থাৎ সকলো স্বাভাৱিক সংখ্যা আৰু 0ক একেলগে পূৰ্ণ সংখ্যা বোলে। 12 নম্বৰৰ প্ৰশ্ন, 60ৰ পৰা 80 লৈ সকলো অভাজ্য সংখ্যাৰ যোগফল কিমান হ'ব? ইয়াত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 349। 13 নম্বৰৰ প্ৰশ্ন, অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1954 চনত। 1954 চনত অসম বিত্ত নিগম স্থাপিত হৈছিল। 14 নম্বৰৰ প্ৰশ্ন, অসম বিত্ত নিগম স্থাপনৰ প্ৰধান উদ্দেশ্য কি আছিল? ইয়াৰ এনসাৰটো হ'ব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক বিত্তীয় সাহায্য প্ৰদান। 15 নম্বৰৰ প্ৰশ্ন, অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? ইয়াৰ এনসাৰটো হ'ব মণিৰাম দেৱান। 16 নম্বৰৰ প্ৰশ্ন, অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰে? ইয়াৰ এনসাৰটো হ'ব চি.এ. ব্ৰুছে। অপশ্যন কেইটা মই লিখা নাই, মই এনসাৰটোহে লিখিছোঁ। সো আপোনালোকে ভালকৈ চাই ল'ব এনসাৰসমূহ। 17 নম্বৰৰ প্ৰশ্ন, প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল? এইটোৰ এনসাৰ হ'ব মহিৰংগ দানৱ। মহিৰংগ দানৱ আছিল প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা। 18 নম্বৰৰ প্ৰশ্ন, শ্ৰীকৃষ্ণই নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ অহা সময়ছোৱাত নিম্নলিখিত কোনজন ৰজাই তেজপুৰ শাসন কৰিছিল? ইয়াৰ এনসাৰটো হ'ব বাণ ৰজা। 19 নম্বৰৰ প্ৰশ্ন, কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? ইয়াৰ এনসাৰটো হ'ব 4ৰ্থ শতিকা। 4ৰ্থ শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল। 20 নম্বৰৰ প্ৰশ্ন, কোচ ৰাজ্যৰ মুদ্ৰাক কি বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হ'ব নাৰায়ণী। কোচ ৰাজ্যৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি কোৱা হৈছিল। 21 নম্বৰৰ প্ৰশ্ন, কছাৰীসকলে ব্যৱহাৰ কৰা মুদ্ৰাৰ সচৰাচৰ আকৃতি কি আছিল? ইয়াৰ এনসাৰটো হ'ব ঘূৰণীয়া। 22 নম্বৰৰ প্ৰশ্ন, বকুল কায়স্থ কোন আছিল? ইয়াৰ এনসাৰটো হ'ব কামৰূপৰ এজন গণিতজ্ঞ। বকুল কায়স্থ কামৰূপৰ এজন গণিতজ্ঞ আছিল। 23 নম্বৰৰ প্ৰশ্ন, কোন সময়ত ইটাখুলিৰ যুদ্ধ হৈছিল? এইটো হ'ব 1682 চনত ইটাখুলিৰ যুদ্ধ হৈছিল। সো ফ্ৰেণ্ডছ, আজিৰ প্ৰশ্ন এইখিনি আছিল। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, তেনেহ'লে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু ভালকৈ পঢ়িব যিসকলে 4 গ্ৰেডৰ এক্সাম দিম বুলি ভাবি আছে। যিহেতু পৰীক্ষাৰ বেছি দিন নাই, এইটো মাহতে পৰীক্ষা হ'ব 4 গ্ৰেডৰ। সো ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো।